নমস্কাৰ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আমিও ভালে আছো গুণৰ লগত সময়বোৰ কেনেকৈ কটাও তাকে লৈ এটা ব্লগ বনাইছো আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব আৰু যিসকলে মোৰ ভিডিও চাই লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই ধন্যবাদ দিছো আৰু যিসকলে মোৰ ভিডিও প্ৰথম চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিওবোৰ পাই থাকে গুণু উঠিলে আমি এতিয়া ক'ত যাম আমি দৌৰিব যাম তাক সদায় ৰাতিপুৱা দৌৰিবলৈ আহিব লাগে দৌৰি দিয়া কৈ দিয়া 1 2 3 দৌৰি যোৱা তাক মই এতিয়া ব্ৰাছ কৰাই দিম আহা আহা ব্ৰাছ কৰাই কোনটো দি দিবা মেলি দিয়া ফুলো ফুলো কৰি দিয়া গুণু এতিয়া ফুলত পানী দিব ধৰিছে আৰু ক'ত দিবা এইডালত এইডাল কি এইডাল ফুল দি দিয়া ফুলত পানী দি আছে ৰবা দি দিয়া আৰু ক'ত দিবা তোমাৰ ফুলত পানী দিয়া হ'ল নে হয় নাই গুণু নাৰিকল খোৱাৰ কাৰণে আইতাকৰ কাষত বহি লৈছে চাহ জলপান বনাই আছো চাহৰ লগত খাবৰ কাৰণে গুণুৱে আইতা গাতৰ লগত চাহ খাব ধৰিছে ঘৰে ঘৰে পতাকা উত্তোলন কৰাৰ আজি প্ৰথম দিন এয়া আমাৰ ঘৰতো আজি পতাকা প্ৰদৰ্শন কৰিবলৈ ওলাইছো গুণু আৰু দেউতাকে পতাকাখন উৰুৱাই থোৱাৰ ব্যৱস্থা কৰিছে এখন দেউতাকে কৰিলে এখন গুণুই কৰিব এইখন গুণুৰ আমি বান্ধি দিম ন বান্ধি দিম भारत माता की जय दिवा কাম বনখিনি কৰি এওঁ ভাত পানী খাই স্কুলত গ'ল গুণুকো স্কুলত লৈ যাব লাগিব তাক এডমিশ্যন দিয়া নাই অংগনবাড়ীত গৈ আছে
ধুতে নাহতে পিন্ধে গা ধুলো আমি গা ধুই দিলো ন এটা নিম আকৌ স্কুলত নিমাব আৰু নিম পাৰি নাদাও এটা নিম আৰু আকৌ স্কুলত নিম আৰু নিম এনেকে থাকে হা তাৰ মানে থাকে কেনেকুৱা থাকে এনে থাকে এনে থাকে হা আমি এতিয়া স্কুলত যাব লাগে আমা গুণক স্কুলত লৈ যাব আহিছোঁ বেছি দূৰ নহয় স্কুল গুণুৱে যি প্ৰথম প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰিছে আজাদী কা অমৃত মহোৎসৱ চলি থকা বাবে বিদ্যালয়ৰ প্ৰভাত ফেৰীতে সি ভাগ লয় স্কুলৰ পৰা গুণুক লৈ আহিলোঁ তাত ৰখি থাকিব লাগে মই স্কুলৰ পৰা আহিয়ে চিপছ খোৱাত লাগি গৈছে